বেলেগ গৰু নাই যেতিয়া মই গৰুটোৱে গা ধুই লওঁ আৰু যাওঁ। এই গৰু হেপী বিহু, হেপী গৰু বিহু গৰু। কেঁচা কঁঠাল নিবৰ কাৰণে কেঁচা কঁঠাল, তাৰপিছত মাখিয়তী, দীঘলতি, বছ আৰু জেজেলি পকীয়া সেইবোৰ আহিছোঁ হুঁচৰি মাৰিবৰ কাৰণে। এইফালে গামোচা, এইফালে ধুতি। Guys and welcome back to the channel again. So first of all সকলোলৈকে হেপী ৰঙালী বিহু। আজি হৈছে 14 এপ্ৰিল 14 এপ্ৰিল। আজিৰ পৰা আৰম্ভ হৈছে আমাৰ বিহু। আজি হৈছে গৰু বিহু। আজি গৰুক গা ধোৱা হয় আৰু গধূলি তাহাঁতক নতুন ৰছীৰে মানে পঘাৰে বন্ধা হয়। কিন্তু আমাৰ ইয়াত গৰু গা ধোৱা গৰুৱে নাই। আগতে আছিলে যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়া ইয়াত পুৰা গৰু আছিলে চবৰে মানে কি মেক্সিমাম মানুহৰ ঘৰত গৰু আছিলে। তেতিয়া চবেই একেলগত আমাৰ ওচৰৰে ফিল্ডখনত গৰু গা ধুৱাইছিলে। আমিও গৰু হিচাপে গা ধুই লওঁ আৰু এনেকৈ পুখুৰী সৰু নলা টাইপৰ এটা আছে, মানে পুখুৰীয়ে সৰু সুৰা, তাত আমি জঁপিয়াওঁ। সেনেকৈ সৰুতে এনজয় কৰিছিলোঁ। কিন্তু এতিয়া সেইবোৰ একোৱেই নাই। ইয়াত গৰু চৰু একো নাই। আছে বাৰু এঘৰ দুঘৰ মানুহত আছে, সিহঁতি এনেকৈ নিজাববীয়াকৈ ধুৱাই লয়। কিন্তু এনেকৈ ৰাজহুৱাকৈ বহুত দিন হ'ল এইবোৰ একো পোৱাই নাই। আৰু প্লাছ আজিৰ বতৰটো বহুত বেয়া, পূৰা বৰষুণ ডাৱৰীয়া কৰি আছে। ইয়াৰ পৰা দেখি নাপাব, মই বাহিৰত গৈ দেখামগৈ। পূৰা ডাৱৰীয়া, ৰাতিপুৱাৰ পৰা পূৰা বৰষুণে দি আছিলে। এতিয়া অলপ চলপ এৰিলে, হ'লেও পূৰা আকাশখন কলা মলা কৰি আছে। আকৌ বৰষুণ আহিবই যেনিবা। কালি দিনটো পূৰা বৰষুণ দি আছে। মানে এইবাৰ বতৰটো চাই বিহু একদম লগা নাই। চ' এতিয়া বাজিছে 8:30। আমিও গা পা ধুওঁগৈ। সকলো কাম বন, ঘৰ চফা কৰা মেলা সকলো হৈ গ'ল। এতিয়া পটাপট মাহ হালধিৰে গাটো ধুই লওঁ। ধুই মেলি নতুন কাপোৰ পিন্ধিব লাগিব। তাৰপিছত জা জলপান খাব লাগিব আৰু কণী ফাইট খেলিব লাগিব, মানে হাঁহ কণী দি কণী যুঁজ। আপোনালোকে চাই থাকক, সকলোখিনি ধুনীয়াকৈ দেখাম। আগৰখিনি দেখাব নোৱাৰিলোঁ বাৰু। আগৰখিনি মানে কি, আগৰখিনি আৰু চফা তফা কৰা সেইবোৰ কি চাব। তো এতিয়া মেইন বাকী ইয়াৰ পিছৰখিনি আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। তো এতিয়া যাওঁ, পটাপট মই গাটো ধুই লওঁগৈ। বেলেগ গৰু নাই যেতিয়া মই গৰুটোৱে গা ধুই লওঁ আৰু যাওঁ। চ' অলৰাইট গাইজ, বৰ্তমান এতিয়া গা পা ধুই আহি গ'লোঁ আৰু বিহু বুলি নতুন চোলা এটাকে পিন্ধিছোঁ আৰু এতিয়া নেক্সট খেলিম কণী যুঁজ। সেইটো এটা পৰম্পৰা হয় কণী যুঁজ খেলাটো। এতিয়া ভাইটি গা ধুব গৈছে, সি গা ধুই অহাৰ পিছত এতিয়া খেলিম কণী যুঁজ। আগতে দেউতাৰ লগতো খেলোঁ, কিন্তু আজি দেউতা গৈছে ডিউটি, বিহুৰ দিনাখনে ডিউটি দি দিছে, সেইকাৰণে আজি দেউতা নাই। তো আজি ভাইটি আৰু মই খেলিম অকলে। তো এতিয়া সি গা ধুই আহি লওক, তাৰপিছত খেলিম কণী যুঁজ। আৰু এইফালে মায়ে ৰেডি কৰি আছে জলপান, এইখিনি দৈ, কোমল চাউল, তাৰপিছত গুড় আৰু পিঠা চিঠা দিব আৰু অলপ পিছত। চ' এতিয়া ফাৰ্ষ্ট কণী যুঁজ খেলিব লাগিব, তাৰপিছত খাম জলপান। আৰু বহুত জোৰ ভোক লাগিছে, ৰাতিপুৱাৰ পৰা এটা খোৱা নাই, অকণমান একো খোৱা নাই, জলপান খাব লাগিব বুলি। তো এতিয়া ফাৰ্ষ্ট কণী যুঁজটো খেলি লওঁ, তাৰপিছত খাম জলপান। আৰু বতৰটো পূৰা মুকলি কৰিছে, তো ওলাই যাব লাগিব আৰু অকণমান চাওঁ ওলাই যাব পাৰোঁ ন। আৰু আজি বাইকখনো নাই, দেউতাই লৈ গ'ল। তো দেখা যাওক কি হয়। আৰু সোনকালে আহিব বাৰু দেউতা, তেতিয়া পিছবেলা মানে ওলাই যাম। আৰু আজি হুঁচৰি মাৰিম। তো ৰাতিলৈকে ভিডিঅ'টো চাই থাকক। আৰু গধূলিও অলপ চলপ নিয়ম কানুন কিবা কিবি আছে, জাক দিয়া কিবা কিবি চব, মুঠতে এভৰিথিং, ইচ এণ্ড এভৰিথিং দেখাম মই। তো ভিডিঅ'টো চাই থাকক আৰু ধুনীয়াকৈ। আৰু ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিছে তেনে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়া আমি খেলিম এইফালে কণী যুঁজ। তোৰ মুখখন ওলোৱাই নাই। এতিয়া ওলাইছে। প্ৰথমতে মই এইটো এনেকৈ ধৰিম, বেমাৰ গ'ল, মোৰ এইটো গ'ল। এতিয়া ওচৰত অকণমান আহিছা নেভাঙি দেই, গ'ল। এতিয়া টিকাই গ'ল, জিকিলো। এই যাওক, ইয়াৰ এইটো ভাঙিলে
আৰু এইটো ভাঙিলে মোৰ অকল এইটো ভাঙিছে আৰু এইটো জিকি গ'ল চ' মই জিকিলোঁ চ' গাইজ মই কণী যুঁজ জিকি গ'লোঁ ভাইটিয়ে হাৰিলে এতিয়া ধুনীয়াকৈ জলপান খাব লাগে আৰু বিহু বুলি গামোচা এখনো লৈ ল'লোঁ বাৰু অথনিৰ পৰা লোৱা নাছিলোঁ এতিয়া কণী যুঁজ খেলিবৰ কাৰণে গামোচা এখন লৈ ল'লোঁ হাতত লাগিলে কণী ভাঙি পিনে তো এতিয়া পটাপট জলপান খাওঁ জলপান খাই নামঘৰত মানুহ আহিছে নামঘৰলৈ যাব লাগিব এইটো আছিলে ভাইটিৰ ভাগৰ কণী এইফালে ওপৰ ফালেও গ'ল তাৰ তলৰ ফালেও গ'ল আৰু এইটো মোৰ আছিলে মোৰ তলৰ ফালে নাই যোৱা ওপৰ ফালে গ'ল তো মই জিকিলোঁ এইটো হাৰি পিনে পলাইছে কেমেৰালৈ লাষ্ট কৰি years later. So finally বহুত বিচৰাৰ মূৰত এইফালে গৰু এটা পালোঁ আৰু এই গৰু হেপী বিহু হেপী গৰু বিহু গৰু এইটো চাওক কলোংগে আৰু চ' গাইজ বৰ্তমান এতিয়া মই আহিছিলোঁ এইফালে কেঁচা কঁঠাল নিবৰ কাৰণে এই ওচৰত এইটো চাইডে আছে সেইখিনি তো এতিয়া গধূলি সময় হৈছে তো এতিয়া জাক দিব লাগিব তো এইফালে কেঁচা কঁঠাল তাৰপিছত মাখিয়তী দীঘলতি বছ আৰু জেজেলিপকীয়া সেইবোৰ দি আৰু বাকীখিনিও গোটাওঁগৈ আৰু বৰষুণ চাওক দিয়ে আছে আজিৰ দিনটো এৰাই নাই মানে তো এতিয়া পটাপট যাওঁ বৰষুণ মে তিতেগা তো গা বেয়া হৈ যায়গা তো এতিয়া পটাপট যাওঁ ঘৰলৈ আৰু পূৰা কাঁইট এইবোৰ চাওক ভালকৈ দেখাইছোঁ এইবোৰ চাওক পূৰা কাঁইট অকণমান সোমালে চেচ এইটো শামুক এই শামুক ক'ত আছ ৰে তই চল ৰাইট গেছ বৰ্তমান এতিয়া গধূলি হৈ গ'ল আৰু আমি আহিছোঁ বিহু মাৰিবলৈ এইফালে গামোচা পিন্ধি লৈছোঁ এইফালে ধুতি এখন লাঠি চাঠি লৈ পূৰা আহি গ'লোঁ বিহু মাৰিবলৈ আৰু এতিয়ালৈকে বতৰটো বাৰু ঠিকে কৰি আছে বৰষুণ নিদিলেই হয় তো এতিয়া যাওঁ আপোনালোককো দেখাম আমাৰ ইয়াত কেনেকৈ হুঁচৰি মৰা হয় আৰু অলৰেডি সেইফালে মাৰি আছে তো এতিয়া আৰু বোকা এইবোৰ চাওক ৰাম পূৰা ৰাস্তা অৱস্থা চাওক নাই এইবোৰ চ' এতিয়া যাওঁ হুঁচৰি মাৰিবৰ কাৰণে
অলৰাইট গেছ বৰ্তমান এতিয়া বিহু চিহু মৰা চব হৈ গ'ল মানে ভাগৰ লাগি গৈছে তো এতিয়া মই ঘৰলৈ গুচি আহিলোঁ এইফালে সিহঁতি মাৰি আছে বাৰু আৰু অকণমান দেৰি মাৰিব চাগে আৰু পূৰা বৰষুণ আৰু বিজুলী চিজুলী পূৰা মাৰি আছে দেখিছে তো এতিয়া যাওঁ মই ঘৰত তাৰপিছত চাওঁ আকৌ কাইলৈও মাৰিব পাৰোঁ বিহু কাইলৈ মাৰিমেই মানে চবে মাৰিব তো কাইলৈও মাৰিম তো এতিয়া যাওঁ পটাপট ঘৰত ভোক লাগিছে গৈ পিনে ভাত চাত খাওঁ আৰু শুই যাওঁ